Ladake सरकार पैन कर मासमा चासी दाके बने क्लास 10 पना को सोबार सात पिंसो रुसु तुमफान पिनी बागे सरकार पैन ना साइकिल के रोन असो साइंग देंग दा लोकल मिसी सेसिनो पारा का है दा दोलो बोरे चेयरमैन रो पीस हूं दोलो तान कमिटी चेयरमैन और बैन पातर वाइस चेयरमैन येसी की गाडी बिकी तोमराब सासी दा स्कूल गदवे दा असो रोंड्रा प्रान एथेथिनी उसमा रापिया पुजु पेन उसमा दमांtai sini lam cetan polo la pen la dakel lonya bang pu bang pi temani tu mahin pen teman hodai polo la so sayang deng masi pini ke gitu kapan chalo সাইকেল বিতৰণী কাৰ্যসূচীটো হৈ গ'ল ইতিমধ্যে আমাৰ সন্মাননীয় বিধায়ক 20 নং বৈশাংশ স্বৰূপ সিং তেৰণ ডাঙৰীয়া আহিছিল আৰু আমাৰ সন্মানীয় এমএসসি স্যাৰ হেকচিং অফাৰ ডাঙৰীয়া আহিছিল তেখেতসকলৰ নেতৃত্বত আৰু আমাৰ নগৰ সমিতিৰ অধ্যক্ষ ৰমেন পাটৰ ডাঙৰীয়াও আহিছিল তেখেতসকলৰ নেতৃত্বত আজি আমাৰ যিসকল 9ৰ ষ্টুডেন্ট এবাৰ 10ত পাইছে 9ৰ কাৰণে এলটমেন্ট কৰা হৈছিল তেওঁলোকক 32 গৰাকী ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক আজি সাইকেল বিতৰণ কৰা হৈছে ইয়াৰ কাৰণে মই সৰ্বপ্ৰথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী স্যাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই লগতে হিমন্ত বিশ্ব শৰ্মা স্যাৰ আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং স্যাৰ আৰু আমাৰ লোকেল এমএলএ স্যাৰ ৰূপ সিং তেৰণ স্যাৰ আৰু লগতে আমাৰ লোকেল এমএসসি স্যাৰ হেকচিং ৰংফাৰ তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিম তেখেতসকলৰ নেতৃত্বত আজি আমাৰ চৰকাৰে যিখিনি আঁচনি লৈছে আজি ইয়াত আমাৰ নিযুত মইনা আঁচনি কথাখিনিও আলোচনা কৰা হৈছে আৰু লগতে আমাৰ এই সাইকেল বিতৰণী কাৰ্যসূচী খিনি লোৱা হৈছে আজি অসমত গুণগত শিক্ষা মানদণ্ডৰ কাৰণে যিখিনি কাৰ্যসূচী লোৱা হৈছে তাৰ অংশীদাৰ হিচাপে আমাৰ কাৰ্বি আংলং অতিকে আগবাঢ়িছে আমি আজি অতিকে আনন্দিত আমাৰ স্যাৰ ডক্টৰ তুলিৰাম ৰংহাং স্যাৰৰ নেতৃত্বত বিজ্ঞান শাখাত অসমৰ ভিতৰত সৰ্বস্থান 100% স্থান লবলৈ আমাৰ কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং সক্ষম হৈছে তাৰ কাৰণে আমি প্ৰথম আমাৰ তুলিৰাম ৰংহাং স্যাৰ সিএম কাৰ্বি আংলং অটোনমাস কাউন্সিল তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব লগতে আমাৰ স্থানীয় বিধায়ক স্যাৰ ৰূপ সিং তেৰণ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ সন্মানীয় এমএসসি স্যাৰ হেকচিং ৰংফাৰ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতসকলৰ নেতৃত্বত যিখিনি আজি ইয়াত সুস্থ পৰিৱেশ সৃষ্টি হৈ আমাৰ সুস্থ বাতাবৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ যিখিনি সুবিধা পাইছে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ কৰিছো লগতে আজি আমাৰ হামৰেনৰ যি উন্নতিৰ পথত আমাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি নিউ কনষ্ট্ৰাকচন বিলাক হৈ আছে সেইবিলাকৰ সময়ত আমাৰ কাৰণে বহুত প্ৰশংসনীয় হ'ব গতিকে আমি হামৰেনখন আগুৱাই লৈ যাব পাৰিম বুলি আমাৰ আশাবাদী